এই বটলবোৰ কিমান হয় এনে চিংগল বটলবোৰ মানে আহি পাই গ'লো এইটো পাৰ্থ ক'ত গৈছিলি তই ইমান দিন 2 দিনমান যে মানুহটো নাই যে ক'ত আছিলি হা ক'ৰবাত গেষ্ট হাউচত সোমাই আছিলি বোলে পিটন চিটন খাই আহিছ তই তোৰ গাৰ্লফ্ৰেণ্ডজনী দেখাই দে আকৌ মাৰি দিয়া আকৌ তাইক দেখাই নাই এই মোক মতাই নাই বে মোক চিনি পোৱা নাই নে কিনো মানে তোৰ গাৰ্লফ্ৰেণ্ডৰ চিনাকি কৰাই দিব লাগে আৰু মতাই নাই বে হা এইটো মিচিকা হাঁহি দি আছে এই দুলীয়াজনৰ পৰা আহিছ ন তই একদম দুলীয়াজনৰ পৰা আহিছে এজনী তাৰ গাৰ্লফ্ৰেণ্ডৰ নামটো কি আছিলে তোমাৰ পাহৰি গ'লো দুটা একদম ধুনীয়া লাগিছে হয় নাই বাৰু অকণমান এনেকৈ হাক কৰি দিয়ে আকৌ তেতিয়া ভাল লাগিব रहा नहीं जाता तड़प ही ऐसी है ना মই এতিয়া গৈ আছোঁ যোৰহাট টাউনত আমাৰ টাউনত আজি মানে আমাৰ মই য'ত বহিছিলোঁ মানে আমাৰ মেমে মানে এখন ৰেষ্টুৰেণ্ট খুলিছে তো তাতে অকণমান মানে কি ৰেষ্টুৰেণ্টখনত মাতিছে মানে আৰু ইনভাইট দিছে তো তাকে আমি গৈ আছোঁ তো আজি কি হয় জানো তাকে চাওঁ মেমকো লগ পাম আমাৰ মই য'তখন কলেজত পঢ়িছিলোঁ মানে য'ত পঢ়িছিলোঁ যিখন কলেজত তো কলেজখনৰ আপোনালোকক দেখাই আছোঁ আজি তো অকণমান কি খানা চানা মেমে খুৱাব চাগে তো এতিয়া আমি টাউন পালোঁ আৰু তো টাউনত পূৰা কাম চলি আছে মানে মেইনকৈ এইবোৰ ৰাস্তাটো বনাই আছে ন সেইকাৰণে তো অলপ দিনৰ পাছত 5 বছৰমান পাছত ফুল একদম চুৱেগ ৰাস্তা বনি যাব তো আমি এতিয়া টাউন সোমাম আৰু তো দেখাইছোঁ আপোনালোকক তো চিনেমেটিক দুটামান দি দিম চাই লওক তো আৰু কি মেমক লগ কৰাই দিম আপোনালোকক আজি আমাৰ মই যোনখন কলেজত পঢ়িছিলোঁ প্ৰিন্সিপাল মেমকো লগ কৰাই দিম তো এতিয়া আমি অভাৰব্ৰিজত অলপ সোমাই গ'লোঁ তো চাই থাকক এতিয়া তো বৰ্তমান টাউন সোমাই গ'লোঁ টাউনৰ নাজাৰটো অকণমান দেখাই দিছোঁ তো টাউন আহি আছোঁ এডোখৰ আমাৰ NRLৰ ওচৰত হয় আপোনাৰ ধৰক গধূলি হ'লে বাম্পাৰ চেক বহে মানে মোৰ গাড়ী লৈ আহিবলৈ ভয়ে মানে সেইকাৰণে আজি গাড়ী লৈ অহা নাই কেছ নাই বাৰু ইমান কেছ নাই যোৰহাটত তো ধৰিলেও মানে ওলাই আহিব পাৰিম মই এখন দম আছে কেছ নাই কিন্তু হ'লেও মানে আৰু ৰিক্স লোৱা নাই মানে এইকেইদিন তো এইটো চাব পাৰে এইটো STC হয় আমাৰ যোৰহাটৰ STC তো গাইজ বৰ্তমান আমি কলেজ পাইছোঁ কলেজত সোমাই যাওঁ বুলি ভাবিছোঁ ফাৰ্ষ্ট মেমক লগ কৰি যাওঁ বহুত দিন লগ পোৱা নাই তো 1 বছৰমান আগতে লগ পোৱা চাগে দেই 1 বছৰ 1.5 বছৰ হ'ল মেমক লগেই পোৱা নাই ফাৰ্ষ্ট লগ কৰি যাওঁ তো ইয়াত লগৰ কোনোবা আছে নি তাকে চাওঁ কলেজত কোন আছে তো সোমাই যাওঁ এতিয়া ফাৰ্ষ্ট ৰাস্তা একদমেই বেয়া মানে এইডোখৰ তো এইখনে আমাৰ কলেজখন দেখাই আছোঁ তো মেমহঁত চাগে বাহিৰতে আছে তো লগ কৰি যাওঁ ফাৰ্ষ্ট মেমক বৰদা লগ পাই গ'লোঁ তাকে গৈ আছোঁ সি কি কৰি আছে ৰ'ব চাওঁ এইফালে লুকাই আছে তাকে চাওঁ ৰ'ব কি কৰিছে কি তুলি আছে এই কি তুলি আছা হা কি তুলি আছা ভিডিঅ' এটা কৰি আছোঁ তাকে ব্লগ এটা বনাই আছোঁ কি হ'ল কাম কৰি আছা মজা এই বটলবোৰ কিমান হয় এনেই চিংগল বটলবোৰ তো গাইজ বৰ্তমান আমি আহি পাই গ'লোঁ কৰিমছ এইখনেই হৈছে আমাৰ মেমহঁতৰ নতুন ৰেষ্টুৰেণ্ট তাকে আমি এতিয়া ৰেষ্টুৰেণ্টখনত সোমাম কেনেকুৱা কি ফেচিলিটি আছে কি আছে তাকে চাওঁ অকণমান ৰেষ্টুৰেণ্টখন তো অভিও আছে মোৰ লগত অভিয়ে মই আহিছিলোঁ আজি তো মোকতো দেখুওৱা হোৱাই নাই অলপ পাছত ওলাম আৰু তো ডেক'ৰেশ্যনটো দেখাই দিম ধুনীয়া ডেক'ৰেশ্যনত বনাইছে বোলে তাকে চাওঁচোন কেনেকৈ কি বনাইছে তো আহক তো বৰ্তমান মই আছোঁ কৰিমছত আছোঁ তো আপোনালোকে গম পাই চাগে যিসকল যোৰহাটৰ আছে তো যিসকলে গম নাপায় সেইসকলক ক'ব বিচাৰোঁ যে আপোনালোকে যদি বাইপাছ ফালৰ পৰা আহে আপোনালোকে তো আমাৰ যিখন আছে আপোনালোকৰ ষ্টাৰ মিডিয়া পাৰ হৈ কৰিমছখন আপোনালোকে দেখিব তো নেক্সট আপোনালোকে বৰুৱা চাইড ফালৰ পৰা যেতিয়া সঞ্জীৱনী পাৰ হৈ আপোনালোকে কৰিমছ দেখিব তো আপোনালোকে আহকচোন ৰেষ্টুৰেণ্টখনৰ কেনেকুৱা কি ফেচিলিটি আছে আপোনাক অকণমান দেখাই দিওঁ কৰিমছত সোমাই আহিছোঁ তো আপোনালোকে চাব পাৰে ফাৰ্ষ্ট ইয়াতে আপোনালোকে আহিলে প্ৰথম ভণ্টিক লগ পাব তো ভণ্টিক মোৰ নামটো ক'ব তো চবে গম পায় যিসকল আহিব পাৰ্থ হয় তো ভণ্টি ইয়াত স্পেচিয়েল কি পায় তোমালোকৰ তো দেখিলে আপোনালোকে স্পেচিয়েলটো কৈ দিলে এইটো মেনু হয় আপোনালোকৰ মেনুটো দেখাই দিছোঁ তো আমাৰ কাৰণে আজি কি আছে স্পেচিয়েল অ'কে আমাক খুৱাব বুলি কৈছে তো আপোনালোকক খোৱালে দেখাই দিম আৰু যদি এনেই কৈছে তেতিয়া বেয়া পাম
তো এটা মেনুটো হয় তো আপোনালোকে চাব পাৰে তো যিসকল যোৰহাটৰ হয় সকলো ইয়ালৈ আহিব বুলি মই আশা ৰাখিলোঁ তো এইটো চাব পাৰে লোকেশ্যনটো চ' এখন ফেমিলি ৰেষ্টুৰেণ্ট টাইপত ন তো ঠিক আছে মই লোকেশ্যনটো আপোনালোকক ক'লোৱে আকৌ এবাৰ দেখাই দিছোঁ বাৰু তো আপোনালোকে বাহিৰত আহিলে এইটো চাব পাৰে এইটো আপোনালোকৰ যোনখন সঞ্জীৱনী আছে আৰু এইফালে ষ্টাৰ মেডিয়া আছে দেখিছে তো আহি পেলাই আমাৰ কৰিমছ পাই যাব এইখন চাব পাৰে আপোনালোকে এখনে কৰিমছ হয় তো এখন ফেমিলি ৰেষ্টুৰেণ্ট হয় এখন তো আহিব পাৰে ইয়াত আৰু আপোনালোকে চবেই ইয়াত খানা চানা খাই থকা দেখিব আৰু তো সকলো আহিব বুলি আশা ৰাখিছোঁ তো এইখনেই কৰিমছ আমাৰ চাব পাৰে এইখন মানে ফটো দেখিছে ন এইখনৰ বহুত ভেলু আছে তো এইখন মানে কৰিমছৰ আপোনালোকে চাব পাৰে চ' যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিং হৈছিলে তেতিয়া মানে এইটো আপোনাৰ এটা আৰ্ট কৰিছিলে তো এই আৰ্টৰ ফটোটো আমাৰ কৰিমছত আছে তো নেক্সট আপোনালোকক দেখাই আছোঁ তো এখন চাব পাৰে M.F. হুছেইন তো এইখন আমাৰ এটা আৰ্ট আছে স্পেচিয়েল খানা আহি গৈছে আপোনালোকে চাব পাৰে আমাৰ কাৰণে চিকেন বিৰিয়ানী আছে আৰু লগত আপোনালোকে এইটো কাবাব দেখিব পাইছে এইটো ইয়াৰ স্পেচিয়েল হয় চবতকৈ তো এইফালে ভণ্টিও আছে তো অভি আছে তো এতিয়া খানা খাওঁ নেকি পূৰা আহি যোৱা আপোনালোকে দেখিছে এইটো হৈছে মটন কাবাব চ' এইটো আপোনালোকে আহিলে ইয়াত এবাৰটো ট্ৰাই কৰিব তো এইটো চবচে স্পেচিয়েল বুলি কৈছে তো খাই চাওঁ আমি কেনেকুৱা হয় তো আপোনালোকক তাৰপাছত ৰেছপন্সটো জনাম কেনেকুৱা কি হয় তো চাই থাকোঁ এতিয়া ভিডিঅ'টো কাবাবটো আমাৰ অভিয়ে টেষ্ট কৰিব তো কেনেকুৱা লাগিছে এবাৰ টেষ্টটো কৰি দিবা খাই চোৱা টেষ্টি লাগিছে নাই তো বিৰিয়ানীটো এবাৰ ট্ৰাই কৰা কেনেকুৱা লাগে তো টেষ্টি লাগিছে নাই এনেই ক'ব নালাগে সঁচাকৈ কোৱা ভাল লাগিছে নাই অ'কে চাব পাৰে আপোনালোকে এইটো কৰিমছৰ এটা আৰ্টিকল আছে তো এটা চাব পাৰে এইটো ছেটাৰডে টাইমছ তো নেক্সট আছে আপোনালোকে নেশ্যনেল এইটো জিঅ'গ্ৰাফী আপোনালোকে চাব পাৰে তো ইয়াত আৰু দুটা আছে এইখিনি আছে ওপৰলৈ আছে তো ইয়াৰ এইটো কাবাব হয় তো চবচে এইটো স্পেচিয়েল হয় আপোনালোকে যেতিয়া কৰিমছত আহিব তো এইটোতো এবাৰ ট্ৰাই কৰিব তো আমিও এতিয়ালৈকে টেষ্ট কৰিলোঁ তো বহুত ধুনীয়া হয় টেষ্টটো তো আপোনালোক আহিব এবাৰ ট্ৰাই কৰিব আমাৰ কৰিমছ যোৰহাট তো গম পাইছে মই লোকেশ্যনটো কৈ দিছোঁ আপোনালোকক ক'ত আছে তো এবাৰ আহিব আৰু ট্ৰাই কৰিব তো কেনেকুৱা লাগিলে খাই টেষ্টি লাগিলে নাই আপোনালোকে দেখিলে মই কৰিমছত আহিলোঁ তো ইয়াৰ কেনেকুৱা ভিউটো আপোনালোকক দেখাই দিলোঁৱে তো যিসকল যোৰহাটৰ আছে তেওঁলোক এবাৰ আহিব আমাৰ কৰিমছত তো আমাৰ মেমেই খুলিছে তো যিসকল আহিব সকলোৱে ভাল পাব বুলি আশা ৰাখিলোঁ তো ইনষ্টা পেজটো আছে কৰিমছ বুলি আছে পেজটো তো যোৰহাটত খুলিছে তো যিসকল আছে আপোনাৰ যোৰহাটৰ সকলো আহিব বুলি আশা কৰিলোঁ তো অভিও আহিলে আজি খানা চানা খাই কেনেকুৱা লাগিলে তো খানাটো ভাল লাগিলে টেষ্টি একদম পূৰা ধুনীয়া খানা বনায় তো আপোনালোকো আহিব আমাৰ কৰিমছত তো আপোনালোকক মেনুটো দেখাই দিম কেনেকুৱা মেনু পায় তো ভিডিঅ'টো আপোনালোকে চাই থাকিব আজি একদম ভিডিঅ'টো ছুটি বনাইছোঁ মানে আৰু মেমৰ হয় ন সেইকাৰণে মানে ইমান দীঘল ভিডিঅ' বনায়ওতো লাভ নাই সেইকাৰণে তো এতিয়া চাই থাকিব আৰু কিবা কিবি চিনেমেটিক